হেল্ল' গাইজ, আমিতো পেংগং জিলৰ পৰা আহিলোঁ। এতিয়া আমি আকৌ এটা কিবা লৈ আহিলোঁ, মানে এইটো হ'ল বুদ্ধিষ্টৰ মন্দিৰ। এইটো চাওক, বহুত পাহাৰৰ ওপৰত হয়। এইটো আমি আহিলোঁ মন্দিৰৰ ভিউকেইটা দেখুৱাম। বহুত ওপৰত হয়, এইটো বহুত ধুনীয়া হয়, চাব লগা। আৰু ইয়াতে মানে শুনিছোঁ সোণৰ মূৰ্তি আছে ভিতৰত, মন্দিৰৰ ভিতৰত, কিন্তু আমি মন্দিৰত সোমাব নোৱাৰোঁ, মানে সোমাব নিদিয়ে। সেইটো কাৰণে চাওক, মই এনে দুখাই আছোঁ, বহুত ওখ হয় এইটো চিৰি। আমি গৈ আছোঁ, আমাৰ লগৰকেইটাও গৈ আছে, আৰু মই ফাৰ্ষ্ট গৈ আছোঁ। মই আগত বহুত ওপৰত হয়, মানে বহুত ক'ব লাগিলে বহুত ওপৰত হয়। আৰু এইটো চাইনাৰ কাষতে হয়, আমাৰ পেংগং লেকৰ পৰা বহুত মানে 57 কিলোমিটাৰৰ হয়। লে আৰু পেংগং লেকৰ মাজত হয়। চোৱা, এয়া চোৱা, বহুত মানে পিছৰ পৰা আহি আছে। মই ওপৰত আহিলোঁ আৰু যাম, আৰু আছে ওপৰত, আৰু যাব লগা আছে, বহুত ওপৰ হয়। চাই থাকক। আৰু আপোনালোকে যদি মোৰ চেনেলত আহিছে নতুনকৈ, প্লিজ ছাবস্ক্ৰাইব আৰু লাইক আৰু এটা শ্বেয়াৰ কৰি দিব, প্লিজ প্লিজ বুলি কৈছোঁ। এনাৰ মাষ্টি ব্লগ বুলি চেনেলটো খুলিলোঁ, সেয়ে আপোনালোকে মস্তি কৰিব, মোৰ চেনেলটো চাই এনজয় কৰিব। আৰু মই মানে বহুত ধুনীয়া ধুনীয়া প্লেচকেইটা দেখুৱাই থাকিম, ধুনীয়া ধুনীয়া ঠাইকেইটাত ময়ো ঘূৰিম আৰু আপোনালোককো দেখুৱাম। সেয়ে দাদা ৰাইজ, সেয়ে গাইজ, মই মানে আপোনালোকক দেখুৱাবৰ কাৰণে আজি লেট আহিলোঁ, আৰু এয়া ফটো কেইটামান ক্লিক কৰিলোঁ, দেখুৱাই আছোঁ আপোনালোকক। And thank you for watching my video, and next চেনেলত আপোনালোকক পাম মই, আৰু ভাল ভাল ভিডিঅ' দেখুৱাম। আজিলৈ ইমানতে সামৰিলোঁ, বাই বাই।